গৈছিলোঁ আৰু আজি আমি আহিছোঁ নলবাৰী পেহীৰ ঘৰতে আৰু আজি থাকিব তেনেহ'লে চাই থাকিব আৰু কালি আমি যাম মহামায়া মন্দিৰ তেনেহ'লে দেখাই যাম আমি আহি পাই গ'লোঁ আৰু এয়া হয় সৰু পেহী ছোৱালী দিয়ক আমি এতিয়া ডাঙৰ পেহীতে যাম ব'লক আৰু এতিয়া আমি আহি পাই গৈছোঁ আৰু এইটো ঘৰ আৰু ব'লক এতিয়া যাওঁ আৰু আমি আহি পাইছোঁ আহা আমাৰ বাৰু দেখাই আছে আৰু এইজনী আমাৰ ছোৱালীজনী ইমান লাজ কৰিছে পাৰোঁ একটুপ লাগি আছে এইজনী সৰু সৰু একে সমান অ'কে এতিয়া আমি খেলোঁ অলপ আৰু আপোনালোকক দেখাই যাম हाँ ओके आपका डांस तो दिखा दीजिए ठीक है এইডাল গাছডাল হাইলটা কিনে ভালকৈ দেখা দিছি না মানে এতিয়া ৰাতি ন সেইকাৰণে তল ফালে হৈ আছে ইয়াত তল ফাল और सुबह का तो ऊपर फाल का होता है ठीक है या नहीं आप थोड़ा सा हेडलाइन बोल दीजिए हमारी बहना न्यूज़ रिपोर्टर की तरह ये जब सुबह होते है तो ये ऐसा मुड़ जाता है और जब रात होता है तो ये सब मुड़ जाता है तो ऐसा हो जाए आपको भी हेडलाइन बोलना पड़ेगा तो आइए आहा जल्दी हाँ तो फटाफटी असमीज एंड हिंदी विल मिक्स्ड ओके ओके ठीक है हेडलाइन पहाड़ पे बोलिए हाँ इधर का बोलिए अच्छा दिख रहा है सच्ची में ठीक है सर ठीक है सर आप यहाँ देखिए तो थोड़ा भी सनफ्लावर के बिखर हेडलाइन बोल दीजिए मैं फटाफटी हिंदी को नहीं थोड़ा सा बोल लीजिए ना थोड़ा सा डोंट मैंने कि लास्ट न करबा डायरेक्ट बोला वैसे सनफ्लावर इज द बेस्ट फूल न है बेस्ट फुल भाई নহয় মানে এটো হিন্দি অসমীয়া সব মিক্স হ'ব আহা তাৰপিছত সানফ্লাৱাৰ ইজ এ পাইৰং ইজ হালধীয়া আৰু কিবা আছে নেকি আপোনাৰ ক'বা ইনকেছে তাৰপিছত সানফ্লাৱাৰ ইজ येलो फ्लावर के साइज तेरे मुंह जैसे सनफ्लावर की साइज तेरे मुंह जैसे दादा सनफ्लावर इज हेरी কি কয় কিনো सनफ्लावर হেৰি sunflower assamese language is very full ओके एतु ठीक হৈছে আৰু অসমীয়াটো ক'ব পাৰা কথা आप এই পিছফালে লুকাবা আইছি আৰু এতিয়া আপনি লিখিত ক'ব লাগিব ঠিক আছে केठने কৈছে मैं अभी रूम में गई थी आप लिखित बोल दीजिए थोड़ा मैं क्या बोलूं बोलिए वो मान तुम लग दो ঠিক আছে বলা নকওঁ একদম ধুনীয়াকৈ লিখিত এটা মাৰা নলবেৰা মোৰ নাম নাপায় আমি নলবেৰা বুলি মোৰ নাম শ্ৰী ঋষা শৰ্মা এণ্ড তোৰ নাম শ্ৰী কবিতা শৰ্মা এণ্ড তোমাৰ নাম শ্ৰী দুষ্ট শৰ্মা তোমাৰ নাম এই চুপ নাই সৌৰভ শৰ্মা ओके আৰু সৌৰভ मोहल्ला जुद्धा चलाई रहा है ए पड़े तू क्या ठीक है तो हम
কি আছিল আৰু আমি থাকিম আৰু আজি থাকিম আমাৰ আন্ধাৰ আমাৰ তাত য়েছ আমি এতিয়া বৰ্তমান জেঠমাহঁতৰ তাতে আছোঁ ন তাৰপিছত আমি আমাৰ ঘৰত যাম অ' মাই গড তুমি নোযোৱা ইয়াতে যাব না তাত কি ক'লাগে এইটো আৰু ইমান ধুনীয়াকৈ हमारे दादाजी ये हमारा सुनमन बहना और ये हमारा क्या और ये है माजुबा माजुबा ओके 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 अरे सनफ्लावर तो আৰু এয়া আমাৰ সুনমন ধুনীয়াকৈ দেখাইছে দেই তাই এতিয়া আৰু আমি নলবেইৰা গেং আমি নলবাৰী গেং আৰু এতিয়া আমি ভাত খাম সেইকাৰণে আপোনালোকক মই দেখাই দিওঁ অলপ আৰু এতিয়া আমি আছোঁ তোমাৰ সুনমন আহিছে মাহীহঁতৰ তাতে আৰু মই আহিছোঁ পেহীহঁতৰ তাতে আৰু আজি সৰু পেহীহঁতৰ তাতে থাকিম দাদা আৰু পাপা যাব হয় আৰু আপকে সাথ চলো ভিডিঅ' আৰু এতিয়া আমি ভাত খাই আছোঁ এয়া হয় আমাৰ সৰু পেহী আৰু আমি তিনিটা আৰু পাপা আহি আছে আৰু এইফালে এয়া হয় ককা আৰু আইতা আমাৰ ককা আইতা আৰু এই আৰু আমি ভাত খাই আছোঁ बाबू डाली ला দেখাই নাই খাও এতিয়া ভাত চাত খাই উঠিলোঁ আৰু এতিয়া সুনমনহঁত যাব সুনমনহঁতৰ ঘৰত আৰু আমি ইয়াতে থাকি যাম দাদা আৰু পাপা যাব থাকিব তাতে আৰু তেনেহ'লে কালি দেখাই যাম আৰু তেনেহ'লে बाय बाय और कहाँ है ए वो वाला बाय बाय दी दिया everyone আজি হলে ইয়াতে আৰু এতিয়া আমি যাই আছোঁ এতিয়া আমি সৰহ বহিছোঁ মানে ষ্টাৰ্টিঙত মই ভিডিঅ' নকৰিলোঁ সেইকাৰণে কেনেকৈ বাছৰ পৰা কৰিছোঁ তেনেহ'লে আপোনালোকে চাই যাব আৰু এই ব্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ বাকীখিনি আপোনালোকে নেক্সট ব্লগৰ কাৰণে অপেক্ষা কৰিব লাগিব কাৰণ তাতেহে আপোনালোকে দেখা পাব তেনেহ'লে ডোণ্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল তেনেহ'লে নেক্সট ব্লগত সকলোকে লগ পাম